वेलकाम फ्रेंड्स, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছো। এয়া হৈছে টাৰ্কি মুৰ্গীৰ পোৱালি। আজি ইহঁতৰ বয়স 4 দিন পাৰ হৈ গ'ল। এয়া দেখিছে আপোনালোকে টাৰ্কি মুৰ্গীৰ পোৱালি এইবিলাক, আৰু ইয়াত গোটেইকেইটা কালাৰে আমাৰ এভেইলেবল আছে, ব্লেক হোৱাইট। এয়া দেখিছে আজি এই 4 দিনত গ্ৰোথটো ভালেই হৈছে ইহঁতৰ। আৰু কাৰোবাক যদি এনেকুৱা বুডিং কৰা পোৱালি লাগে টাৰ্কি মুৰ্গীৰ পোৱালি, মোৰ তাত পাই যাব। আৰু কাৰোবাক যদি জিৰ' পোৱালিও লাগে বেছিকৈ লয় তেনেহ'লে জিৰ' পোৱালিও পাই যাব মোৰ তাতে, কোনো কথা নাই। আৰু আমাৰ তাত টাৰ্কি মুৰ্গীৰ পোৱালি বুলি নহয়, আপোনাৰ চিল্কি, কটকনাথ, হোৱাইট লেগন আৰু ইয়াৰ গোটেইখিনি পোৱালিয়ে এভেইলেবল আছে। আৰু হোৱাইট পেকিঙৰো পোৱালি আহি গ'ল যোৱাকালি। যদি কাৰোবাক লাগে হোৱাইট পেকিঙৰ পোৱালি তেনেহ'লে হোৱাইট পেকিঙৰ পোৱালিও পাই যাব, মোৰ তাত এভেইলেবল আছে। আপোনালোকক অলপ মই চিল্কিৰ পোৱালি দেখাই দি আছোঁ। এই 2 দিনৰ পোৱালি আছে মোৰ তাত ষ্টক। আপোনালোকে চিল্কিৰ পোৱালিখিনি চাই লওক। ইয়াত দেখিছে চিল্কি মুৰ্গীৰ পোৱালি, দেখিছে গোটেইকেইটা কালাৰে এভেইলেবল আছে, হোৱাইট ব্লেক। আজি ইহঁতৰ বয়স 2 দিন হ'ল। ইয়াত দেখিছে 2 দিনৰ পোৱালি। যদি কাৰোবাক এনেকুৱা পোৱালি লাগে চিল্কি মুৰ্গীৰ পোৱালি 10 পিচ 20 পিচ বা কাৰোবাক 150 পিচ এনেকুৱা যদি পোৱালি লাগে মই পঠাই দিব পাৰিম। গোটেই অল আছাম ডেলিভাৰী হ'ব আমাৰ ইয়াৰ পৰা, গতিকে পাই যাব। আৰু যদি কাৰোবাক ডাঙৰ পোৱালিও লাগে 10 দিন 15 দিন 1 মাহৰ পোৱালি তেনেহ'লে সেইবিলাক পোৱালিও পাব, মোৰ তাত আছে এভেইলেবল। ইয়াত দেখিছে এয়া হৈছে 10 দিনৰ পোৱালি। আজি দেখিছে 10 দিনৰ পোৱালি। আৰু যদি কাৰোবাক 10 দিনৰ পোৱালি লাগে 10 দিনৰ পোৱালিও পাই যাব। আৰু এয়া হৈছে হোৱাইট পেকিং হাঁহৰ পোৱালি। এয়া জিৰ' পোৱালি হয়, যোৱাকালি আহিছে। যদি কাৰোবাক এয়া হোৱাইট পেকিং হাঁহৰ পোৱালি লাগে তেনেহ'লে হোৱাইট পেকিং হাঁহৰ পোৱালিও পাই যাব, মোৰ তাত এভেইলেবল আছে। আৰু কাৰোবাক যদি লোকেল হাঁহৰ পোৱালি, খাকী কেম্বেল হাঁহৰ পোৱালি লাগে তেনেহ'লে সেয়াও পাই যাব। গোটেইখিনি এভেইলেবল ষ্টক আছে। আৰু যদি কাৰোবাক এনেকুৱা হোৱাইট পেকিঙৰ পোৱালি যদি বুডিং কৰিও দিব লাগে 10 দিন 7 দিন তেনেহ'লে বুডিং কৰিও দিব পাৰিম, কোনো কথা নাই, আপোনালোকে পাই যাব বুডিং কৰা পোৱালি। আৰু এয়া দেখিছে লোকেল পাতি হাঁহৰ পোৱালি। এয়া পাতি হাঁহ হয়, যোনটো অৰিজিনেল ব্ৰিড হয় লোকেল হাঁহৰ। কিছুমানে আপোনাৰ লোকেল হাঁহ বুলি মাদ্ৰাজী চেল কৰি আছে, কিন্তু আমাৰ তাত এইবিলাক নাপায়। অৰিজিনেল যোনটো পাতি হাঁহৰ পোৱালি হয় সেইটোৱে পাব আমাৰ তাত। আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিল, যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু নতুন এটা ভিডিঅ'লৈ লগ কৰাৰ আশাৰে বাই।